হেল্ল' ফ্ৰেণ্ডছ, মই আজি বনাম জহা ভোল আৰু ডাঙৰ ডাঙৰকৈ কাটি লোৱা আলু, তাৰপিছত শুকান গৰৈ মাছ আৰু পুঠি মাছ। গতিকে এই ৰেচিপিটো আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। মই কেনেকৈ বনাম আপোনালোকে ফ'ল' কৰি যাই থাকিব। এয়া চাওক আপোনালোকে ইনগ্ৰিডিয়েণ্টছখিনি। এতিয়া মই ইয়াত পিঁয়াজ, জলকীয়া, আদা, নহৰুখিনি দি দিলোঁ। তাৰপিছত ওপৰত হালধি আৰু নিমখটো দি দিলোঁ। দি পেলাই এতিয়া ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছত ইয়াতে মই ধনিয়া পাত যিখিনি মানে খুন্দি লৈছিলোঁ, মানে কি হৈছিলোঁ বহুতখিনি আনিছিলোঁ, মানে কি শুকাই যাব ধৰিছে। গতিকে মানে এনেই পেলাই দিয়াতকৈ মানে এইটো এটা নতুনকৈ ইউজ কৰি চালোঁ মানে এনেকুৱা হয়। এতিয়া চাই লওঁ। তাৰপিছত এতিয়া ইয়াত মাছখিনি দি দিলোঁ। মাছখিনি দি ৩-৪ মিনিট মানে ভাজি ল'ম। লৈ পেলাই জহা কোমোৰাটো দি দিম ইয়াতে। মাছখিনি এতিয়া ধুনীয়াকৈ ভাজি হৈ গ'ল, এয়া চাই লওক। তাৰপিছত এতিয়া ইয়াত পানী দি দিম। আজি অলপ বেলেগকৈ বনাম, এয়া চাওক। পানী দি দিলোঁ। তাৰপিছত যেতিয়া পানীখিনি উতলিব, ইয়াতে মানে এইখিনি জহা কোমোৰা আৰু আলুটি ইয়াতে দি দিম। এয়া চাই লওক, গ্ৰীণ কালাৰ হৈ গৈছে, মানে কি হৈছে ধনিয়া পাত দিয়াৰ কাৰণে। চাই লওক। তাৰপিছত এয়া মই জহা কোমোৰা আৰু আলুখিনি ইয়াতে দি দিলোঁ। এয়া চাই লওক হাতেৰে। পানীটো উতলা নাই বাৰু, মানে হৈ যাব, উতলি থাকিব। ইয়াতে ওপৰত দি দিলোঁ। এতিয়া ধুনীয়াকৈ মানে বইল হ'লে হৈ যাব আৰু। এই চাই লওক, আপোনালোকো এনেকৈ বনাই খাবচোন, কেনেকুৱা লাগে চাব এবাৰ। এই চাই লওক। হেল্ল' ফ্ৰেণ্ডছ, চাই লওক এতিয়া মানে ইমান টেষ্টি হৈছে না। মই খাই চালোঁ। এই চাই লওক, জহা কোমোৰা কি ধুনীয়া গোন্ধ, তাৰপিছত আলু, তাৰপিছত শুকান গৰৈ মাছ, পুঠি মাছ, তাৰপিছত এয়া ধনিয়া পাত মানে খুন্দি দিছোঁ, ক'লা হৈ গৈছে আঞ্জা, কি ধুনীয়া চাওক। গতিকে এতিয়া শুহি গ'লে হৈ গ'ল আৰু মানে ভিডিঅ' নকৰোঁ আৰু। এই আছে হৈ গ'ল এতিয়া। গতিকে যদি এনেকুৱা মোৰ ভিডিঅ'বিলাক ভাল পায়, আপোনালোকৰ চেনেলটো আৰু পেজটো ফ'ল' কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ৱাও, চাওক, জহা কোমোৰা, আলু, শুকান গৰৈ মাছ আৰু পুঠি মাছৰ আঞ্জাখন।